কান্ধে তুলি ভাই বন্ধু হবে মিলি ঠেলিয়াই নীলা গতিয়াই নীলা বুঢ়া পৰিল খালত। নমস্কাৰ। আজি মই আহিছোঁ এজন বিশেষ ব্যক্তিক আপোনালোকৰ মাজত পৰিচয় কৰাই দিবৰ বাবে। তেখেতক বিশেষ এই বুলিয়ে কৈছোঁ কাৰণ তেওঁ এজন লোকসংগীতৰ সাধক হয়। অবিভক্ত দৰঙৰ তেখেত এজন প্ৰথম লোকগীতৰ অনাতাঁৰ শিল্পী আছিলে। লগতে তেওঁ খুব সুন্দৰ বাঁহী বজায়, লোকগীত গায় আৰু সকলো লোকসংগীতৰ অনুষ্ঠানৰ লগত তেখেত জড়িত। তো আজি আমি সেই পুৰুষা ব্যক্তিজনৰ লগত আপোনালোকক পৰিচয় কৰাই দিবলৈ ওলাইছোঁ। আৰু তেখেত হৈছে মাননীয় শ্ৰীযুত বংশীধৰ ডেকাদেৱ। আহক তেওঁৰ সৈতে আপোনালোকক চিনাকি কৰাই দিওঁ আৰু তেওঁৰ কণ্ঠেৰে শুনো আমি কেইটিমান খুব সুমধুৰ লোকগীত। নমস্কাৰ। নমস্কাৰ। এয়া আজি আপোনালোকৰ সন্মুখত পৰিচয় দিবলৈ বিচাৰিছোঁ এগৰাকী লোকসংগীতৰ সাধক আৰু তেখেত হৈছে শ্ৰীযুত বংশীধৰ ডেকাদেৱ। তেখেতৰ মুখেৰে তেখেতৰ সম্পূৰ্ণ পৰিচয়টি মই জানিব বিচাৰিম। হয়, আপোনাৰ পৰিচয়টো জনাব। মোৰ নাম শ্ৰী বংশীধৰ ডেকা, গাঁও শইকীয়াপাৰা, জিলা দৰং, মহকুমা মঙলদৈ আৰু পোষ্ট অফিচ মেনাপাৰা। হয়, আজি আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে আপুনি যিহেতু লোকসংগীত চৰ্চা কৰি আছে ইমান দিনে আৰু আমি বহুত আগৰ পৰা আপোনাক জানো বা ৰাইজে জানে আৰু শেহতীয়াকৈ আপুনি কিছুমান বঁটা পাবলৈ সক্ষম হৈছে। তো এই ক্ষেত্ৰত মানে মই জানিব বিচাৰিছোঁ যে আপুনি যে লোকসংগীত চৰ্চা কৰি আছে বা আপুনি আগৰ পৰা লোকসংগীত গাই আছে, ইয়াৰ ক্ষেত্ৰত আপোনাৰ কিবা আনুষ্ঠানিক শিক্ষা আছেনে নে অনানুষ্ঠানিকভাৱে আপুনি এইবিলাক কৰি আছে? লোকসংগীতৰ ক্ষেত্ৰত আনুষ্ঠানিক শিক্ষা সকলোতে থাকে, কিন্তু লোকসংগীতৰ যিটো ধাৰা এইটো হ'ল পৰম্পৰাগতভাৱে চলি অহা, মানুহৰ মুখে মুখে চলি অহা যি লোকগীত আমাৰ গাঁৱে ভূঞে পৰি থকা, সিঁচৰিত হৈ পৰি থকা, তাৰে সেইবোৰ বুটলি আনি মই মোৰ বহু গীতৰ সৃষ্টি কৰিছিলোঁ আৰু যিবোৰ আজিও বহু শিল্পীয়ে গাই আছে। হয়, আপুনি এনেকুৱা ধৰণৰ আপোনাৰ ধৰক লোকসংগীত বা তেনেকুৱা লোকগীত এনেকুৱা কিবা আপুনি কেছেট আকাৰে উলিয়াইছিল নে কেতিয়াবা? হয়, মই 1987 চনত আকাশী গংগা নামৰ এখন লোকগীতৰ, কামৰূপী লোকগীতৰ কেছেট কৰিছিলোঁ। তাতে মোৰ কণ্ঠদান কৰিছিলে বিভিন্ন শিল্পী, তাৰ ভিতৰত বিশেষভাৱে আছিলে আমাৰ দুনি অঞ্চলৰ মিতালী চৌধুৰী, তাৰপিছত কাঞ্চন দেৱী আছিলে টংলাৰ, দীপ্তি দেৱী আছিলে টংলাৰ, গোবিন্দ হাজৰিকা আছিলে উপহুপাৰা আমাৰ মঙলদৈ কলেজৰ ওচৰৰ। গতিকে এইখিনি শিল্পীক লৈ মই সেই লোকগীতৰ যিখন কেছেট আকাশী গংগা তাক মই ৰেকৰ্ডিং কৰিছিলোঁ। আৰু এটা সময় আহিছিলে যিটো আমাৰ ৰেকৰ্ড বুলি কয়, তাৰমানে ডিছ বুলি কৈছিলে এটা সময়ত। সেই ডিছ কৰাৰ হেৰিটো সৌভাগ্যটো আমাৰ ঘটিছিলে 1980 চনত। বিয়ানাম, মহৌ খুন্দা গীত, তাৰপৰা লোকগীত, এইখিনিৰ ওপৰত মোক দিছিলে। তাৰে 20জনীয়া গ্ৰুপ এটাক মানে শিক্ষা দি গোটেইখিনি শিকাই বুজাই লৈ আমাৰ
জিকিৰ সম্ৰাট ৰেকিবুদ্দিন আহমেদ দেৱৰ লগত আমাৰ এই দলটো যদিও যোৱা কথা আছিল, কিন্তু আমাক প্ৰথমতে লৈ গৈছিলে আমাৰ মঙলদৈ চহৰৰে এজন বৰ সংগীতপ্ৰেমী লোকে তাতে ব্যৱস্থাটো আমাক কৰি দিছিলে। ৰেকৰ্ডিং তাৰমানে এইটো HMV হিন্দুস্তান ৰেকৰ্ড কোম্পানীৰ সেইটো কাৰণত সেই তাৰ পৰা তেওঁলোক ট্ৰেইনেৰে আহিছিলে আৰু আমি গুৱাহাটীত একেলগে গুচি গৈছিলোঁ। কিন্তু আমি কলিকতাৰ আছাম হাউচত থাকিবলৈ লৈ যিদিনাখন আমি পিছদিনাখন ৰেকিবুদ্দিন আহমেদৰ দলটো আৰু মই গৈছিলোঁ সেই হিন্দুস্তান ৰেকৰ্ড কোম্পানীত যাওঁতে, তেতিয়া তাৰ ডিৰেক্টৰে মোৰ তাৰিখটো দিয়া নাছিল যদিও মোক তাৰিখটো এটা দিলে। সেইবাৰ মাহটো আছিলে নৱেম্বৰ মাহ 1980-81 এনেকুৱা চন হ'ব। তেতিয়া তেওঁৰ ৰেকিবুদ্দিন দেৱৰ জিকিৰ ইতিমধ্যে ৰেকৰ্ডিং হৈ গ'ল সেইদিনাখন, আৰু মোক ক'লে যে আপুনি অসমলৈ যাওক, আপুনি গ্ৰুপটো লৈ আহকগৈ। তেতিয়া অসমত 79 চনৰ পৰা আমাৰ বিদেশী আন্দোলনৰ এইটো ছাত্ৰ সন্থাৰ জৰিয়তে বা অসমৰ নাগৰিকৰ এইটো খবৰ উঠিছিলে। গতিকে বিদেশী বিতৰণ বিদেশী বহিষ্কাৰ কৰা দাবীটোৰ সম্পৰ্কত অসমৰ বিভিন্ন ঠাইত হিংসাত্মক ঘটনা হ'বলৈ ধৰে, আৰু তাৰ একশ্যনটো আমাৰ ইয়াৰ একশ্যনটো কলিকতাৰ ৰিয়েকশ্যন হয় কাৰণত মই সেই দলটো, আৰু যিহেতু মই 20জন ল'ৰা ছোৱালী লৈ যোৱাটো সাধ্যকৰ নহয়, বহু ৰিক্সেবল কথা, সেইকাৰণে মই লৈ নগ'লোঁ। গতিকে এই যিটো আমাৰ ৰেকৰ্ডিং হিন্দুস্তান ৰেকৰ্ড কোম্পানীৰ গ্ৰামোফোন ৰেকৰ্ড, সেইটো কৰা মোৰ ভাগ্যত নঘটিল। আৰু কিন্তু আপোনাৰ যিখন আকাশী গংগা নামৰ লোকগীতৰ কেছেট আছে, তাৰে আপুনি যিকোনো এটা গীত আমাক অকণমান গুণগুণাই দিব নেকি এতিয়া বাৰু? নিশ্চয় দিম। হয়। চাৰিপুতে কান্ধে তুলি ভাই বন্ধু হবে মিলি, লৈ যাব শ্মশানৰ ঘাটে, ভাবি চোৱা মন পুতি, ইহে ন দেহাৰ গতি, কেহো নাযায় দেহাৰ লগতে, চাৰিপুতে কান্ধে তুলি ভাই বন্ধু হবে মিলি, লৈ যাব শ্মশানৰ ঘাটে, লৈ যাব শ্মশানৰ ঘাটে। বৰ পুতে আগে আহি মুখে দিব জুই, এই দেহা চাই হব আশা যাব ৰৈ,
যাব শ্মশানৰ ঘাটে ভাই বন্ধু পুত্ৰ ভাৰ্যা হাতৰে লগৰী জীৱদয়া পুন মাত্ৰ মুকুন্দ মুৰাৰী লৈ যাব শ্মশানৰ ঘাটে চাৰিপুতে কান্ধে তুলি ভাই বন্ধু সবে মিলি লৈ যাব শ্মশানৰ ঘাটে লৈ যাব শ্মশানৰ ঘাটে হয় ধন্যবাদ জনাইছোঁ বৰ সুন্দৰকৈ গাইছে এই বয়সতো আপোনাৰ কণ্ঠটো ইমান সুন্দৰ হৈ আছে মানিব লাগিব আমাৰ ৰাইজেও ক'ব কেনেকুৱা পালে তেখেতৰ লোকগীতটি শুনি আৰু এইখিনিতে মই আপোনাক এইটো সুধিব বিচাৰিছোঁ মানে মই জানিব বিচাৰিছোঁ বা ৰাইজক জনাব বিচাৰিছোঁ যে আপুনি ইমান দিনে ইমান ধুনীয়াকৈ এই লোকসংগীতৰ চৰ্চা কৰি আছে এই ক্ষেত্ৰত আপুনি চৰকাৰী সাহায্য বা চৰকাৰৰ ফালৰ পৰা কিবা অনুদান পাবলৈ সক্ষম হৈছেনে চৰকাৰী সাহায্য পোৱা নাই বুলি ক'লেও ভুল কৰা হ'ব 2019 বৰ্ষত চৰকাৰে অসম চৰকাৰৰ শিল্পী পেঞ্চনৰ ঠাইত মোক এককালীন 50,000 টকাৰ এটা অনুদান আগবঢ়াইছিলে সেইখিনি লৈয়ে মই এতিয়া আছোঁ বৰ্তমান এতিয়ালৈ আৰু বেলেগ পোৱা নাই মই চৰকাৰৰ ফালৰ পৰা হয় চৰকাৰক মই এইটো আহ্বান জনাম বিশেষকৈ সাংস্কৃতিক মন্ত্ৰী বিমল বৰা ছাৰক এইটো মই মোৰ ভিডিঅ'টোৰ তৰফেদি মই এইটো তেওঁক আহ্বান জনাব বিচাৰিছোঁ যিহেতু এখেত এগৰাকী লোকসংগীতৰ পুৰোধা ব্যক্তি হয় তেখেত লোকসংগীতৰ সাধক হয় তো এই ব্যক্তিজনে চৰকাৰী যিটো আমাৰ মাহিলী শিল্পী পেঞ্চন এই পেঞ্চনটো এতিয়ালৈ পাবলৈ সক্ষম হোৱা নাই মই ইতিমধ্যে গম পোৱা মতে তেখেতে অকল এককালীন সাহায্য এটা পাইছে শিল্পী পেঞ্চনৰ নামত তো চৰকাৰে বিশেষকৈ সাংস্কৃতিক মন্ত্ৰী বিমল বৰা মহাশয়ে এই ক্ষেত্ৰত যাতে অকণমান গুৰুত্ব দিয়ে আৰু আপোনাৰ এটি গীত মানে খুব ভাইৰেল হৈছিল এটা সময়ত আমি জনামতে শুনামতে বেলেগৰ মুখত হ'লেও যে কি আছিলে কেৰেপ বাওঁ এই গীতটি আপুনি অকণমান গাই দিব নেকি হে কেৰেপ বাওঁ কেৰেপ নীলা চোৰে নাকান্দিবি বুঢ়ীয়া বুটুকু নিবু চোৰে হে কেৰেপ বাওঁ কেৰেপ নীলা চোৰে নাকান্দিবি বুঢ়ীয়া বুটুকু নিবু চোৰে সকলো বস্তু চোৰে নীলায়ে বুঢ়া থাকিল ঘুমে বুঢ়ীয়া বৈ কান্দবা লাগছি চাঙৰ তলত থুমে কেৰেপ বাওঁ কেৰেপ নীলা চোৰে নাকান্দিবি বুঢ়ীয়া বু তোকো নিবু চোৰে
হে ঠেলিয়াই নিলা গোটেই নিলা বুঢ়া পৰিল খালত বুঢ়িয়া বৈ কান্দবা লাগছি কটা বাঁহৰ তলত কেৰেপ কেৰেপ নীলা চোৰে নাকান্দিবি বুঢ়িয়াবো তোকো নিবো চোৰে কেৰেপ নীলা চোৰে নাকান্দিবি বুঢ়িয়াবো তোকো নিবো চোৰে নাকান্দিবি বুঢ়িয়াবো তোকো নিবো চোৰে নাকান্দিবি বুঢ়িয়াবো তোকো নিবো চোৰে। সঁচাকৈয়ে খুব সুন্দৰ এটি গীত। আপুনি এই গীতটো বাণী বন্ধন কৰা নাছিলে নেকি? এইটো মই এই কেছেট আকাৰত মই বাণী বন্ধন কৰা নাই, কিন্তু অনাতা কেন্দ্ৰত গুৱাহাটী আকাশবাণী কেন্দ্ৰত ইয়াক গাই প্ৰচাৰ কৰা হৈছে। হয়, আপুনি নিজে গাইছিলেনে? মই নিজে গাইছিলোঁ। হয়, আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিছোঁ যে আপুনি যিহেতু লোকগীত বুলিয়ে নহয় আধুনিক গীতো আপুনি বহুত লিখিছিলে বা এতিয়াও আছে আপোনাৰ জমাত বহুখিনি আধুনিক গীতেই হওক বা লোকসংগীতেই হওক। তো এই লোকসংগীত বা আধুনিক গীতৰ যিকোনো গীতে আপোনাৰ অজ্ঞাতেই হওক বা জ্ঞাতেই হওক কোনোবাই বাণীবন্ধন কৰিছে নেকি? হয়, বাণীবন্ধন কৰিছে, কাৰণ মোৰ অতি শ্ৰদ্ধাৰ মৰমৰ বাইদেউ অসমৰ এগৰাকী আগশাৰীৰ শিল্পী অনিমা চৌধুৰী বাইদেউৰ লগত মোৰ এটা ভাল সম্পৰ্কও আছিল এটা সময়ত। গতিকে তেখেতে মোৰ এই গীতটি গাইছে, কেৰেপ বাওঁ ৰেডিঅ' ৰেকৰ্ডিং কৰিছিলে, তেওঁ সুন্দৰভাৱে গাইছিলে। তাৰপিছত আকৌ ভাৰতী চৌধুৰী, তেখেত আমাৰ মঙলদৈৰ সন্তান অৰ্থাৎ কালেগাঁৱৰ। গতিকে তেওঁ এটা সময়ত মোক ক'লে যে বংশী, কিবা নতুন বস্তু যদি আছে তোমাৰ মোক দিয়াচোন এই বুলি ক'লে ৰেকৰ্ডিঙৰ সময়ত। গতিকে তেওঁকো মই দিছিলোঁ। আজি সেই গীতটো বহুল প্ৰচাৰ লাভ কৰিছে। গীতটো অকণমান গাই দিব নেকি? প্ৰথম কলি গাই দিছোঁ বাৰু, কিছু মনত পাহৰি গৈছোঁ। অ মনমোহন গোপিনীৰ জীয়ন বজাইছে মুৰুলি যাওঁ বৃন্দাবন, বজাইছে মুৰুলি যাওঁ বৃন্দাবন। অ মনমোহন গোপিনীৰ জীয়ন বজাইছে মুৰুলি যাওঁ বৃন্দাবন, বজাইছে মুৰুলি যাওঁ বৃন্দাবন। এতিয়া মই আপোনাৰ পৰা এইটো জানিব বিচাৰিছোঁ যে আপোনাকতো দল সংগঠনৰ ফালৰ পৰা ধৰক বহুত মানে বঁটা দিছে, সন্মান দিছে। তো শেহতীয়াকৈ আপোনাক যিটো ধৰ্মদেৱ বিপ্ৰ বঁটা দিয়া হৈছিলে, এই বঁটাটো দিওঁতে আপোনাৰ মনৰ অনুভৱটো কেনেকুৱা হৈছিলে? কৃষ্ণ, এই জীৱনটোত মই সম্বৰ্ধনা যথেষ্টখিনি পাইছোঁ, আদৰণি জনাইছে বহু অনুষ্ঠান প্ৰতিষ্ঠানে। কিন্তু বঁটা হিচাপে মোৰ ভাগ্যত এই প্ৰথম ঘটিছে ধৰ্মদেৱ বিপ্ৰ বঁটা। আমাৰ অবিভক্ত দৰং জিলা লোকশিল্পী কল্যাণ নিধিৰ উদ্যোক্তাসকলে 2021 বৰ্ষৰ পৰা এই বঁটাভাগি প্ৰদান কৰি আহিছে অসম ভিত্তিত। গতিকে 21 বৰ্ষৰ বঁটাভাগি ইছাৰাম বৰুৱাদেৱে পাইছে বুলি আমাক জনাইছিলে তেৰাভাৱে, আৰু 2022 বঁটাভাগি আমাক এই 2023 আমালৈ প্ৰদান কৰিছে। আমি যিভাগি অনুষ্ঠানত মঙলদৈ সনাতন ধৰ্ম মন্দিৰৰ সভা কক্ষত যি মোক বঁটাভাগি প্ৰদান কৰিলে, সেই অনুষ্ঠানৰ কথা মই জীৱনত কেতিয়াবা পাহৰিব নোৱাৰোঁ। কাৰণ সেই অনুষ্ঠানভাগি ইমান বেয়া বতৰৰ মাজতো মোক ভাল পাই কাৰণেই নেকি মই নাজানো, মানুহ ঠাহ খাই পৰিছে, 200-250 মানুহ হৈছে। গতিকে খুব ভাল লাগিছে। আৰু তাত থকা আমাৰ মঙলদৈ তথা দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডাক্তৰ অমৰেন্দ্ৰ নাৰায়ণ দেৱ, আমাৰ
যি অনুষ্ঠানভাগী আমাক বঁটা প্ৰদান কৰিছে সেই অনুষ্ঠানটিৰ অধ্যক্ষ অৰ্থাৎ অবিভক্ত দৰং জিলা লোককল্যাণ নিধিৰ অধ্যক্ষ মাননীয় চিপাঝাৰ সমষ্টিৰ বিধায়ক তথা অসম সাহিত্যৰ প্ৰাক্তন সভাপতি পৰমানন্দ ৰাজবংশীদেৱ তেখেত নিজেই সেইদিনাখন সভাখন সঞ্চালনা কৰিছিলে। গতিকে MP দিলীপ শইকীয়াদেৱ, আমাৰ মঙলদৈ সমষ্টি বিধায়ক বসন্ত দাস, প্ৰাক্তন বিধায়ক তথা অসম চৰকাৰৰ মীন অধ্যক্ষ আমাৰ গুৰুজ্যোতি দাস দেৱ, মোৰ বন্ধুবৰ মিণ্টু ডেকা অৰ্থাৎ ৰাজীৱ ডেকা, দৰং জিলা সাহিত্য সভাৰ সম্পাদক শইকীয়াদেৱ, মোৰ বন্ধুবৰ ডক্টৰ বিজয় শৰ্মা। গতিকে মোৰ খুবেই ভাল লাগিছিলে আৰু এই কথা জীৱনত মই কেতিয়াও পাহৰিব নোৱাৰিম। আৰু সেয়ে এই চেগতে মই সেই উদ্যোক্তাসকলক মই পৰি প্ৰণাম কৰিছোঁ কৃষ্ণ। ইয়াৰ পৰা মই তেওঁলোকক সেৱা জনাইছোঁ কৃষ্ণ। হয়, আৰু আপুনি যিহেতু সৰুৰে পৰা এইবিলাকৰ লগত জড়িত, সৰুৰে পৰা আপুনি সংগীত সাধনা কৰি আছে, তো এই ক্ষেত্ৰত আপুনি আপোনাৰ প্ৰেৰণাৰ উৎস কোন বুলি ক'ব খোজে? মা, দেউতা, সহধৰ্মিনী বা আন কোনোবা? সেইটো কথা ক'বলৈ গ'লে মোৰ বহুত কথা আহি পৰে। কাৰণ মোৰ পিতৃ দেৱতা প্ৰয়াত দুৰ্গাৰাম ডেকা আমাৰ ফুকদানী ওজাপালিৰ ডাইনাপালি আছিলে। গতিকে আমাৰ ঘৰত যথেষ্ট আখৰা হৈছিলে। আমি তেতিয়া প্ৰায় 10-12 বছৰীয়া। এইবিলাক শুনো, আমাৰ তাত কাহিনীবিলাক, বেউলা লক্ষীন্দৰৰ কাহিনীবিলাক, এইবিলাক শুনি যেতিয়া আমি শুনো, মোৰ কাণত যেতিয়া বাজে, তেতিয়া মই বুজি পাইছিলোঁ যে কি বস্তু আছে আমাৰ এই দৰং জিলাখনত। বিশেষকৈ যেতিয়া বুজা হ'লোঁ, সেই তাৰ চৰ্চাত লাগিলোঁ, কেনেকৈ ক'ৰ পৰা কেনেকৈ আনে। এতিয়া মই যদি কওঁ, আমাৰ দৰং জিলাত পোত খাই থকা বস্তুখিনি কোনোবাই নি চাফা চুফা কৰি তাক সুন্দৰভাৱে সজাই পৰাই সুৰ কৰিছে। এতিয়া মোৰ গীতখিনি, মই যদিও কামৰূপী লোকগীতৰ শিল্পী, কিন্তু দৰং জিলাৰ যিখিনি মানে হেৰি আছে, তাৰ পৰা নি সুৰ সঞ্চাৰখিনি নি মোৰ লোকগীতকেইটা শুনিলেও তাত গম পাব যে ৰিচাৰ্চৰ বস্তু, গৱেষণাৰ বস্তু গোটেই দৰঙৰ সুৰখিনি তাত হেৰিছে। কাৰণ আমাৰ মানুহে ভাবে কামৰূপ জিলা, সেই সময়ত কামৰূপ জিলা নাছিল, গোটেই অসমখনৰ নাম কামৰূপ জিলা আছিল, আৰু সেই কামৰূপ আছিলে অসমখনৰ নাম, আৰু সেয়ে কামৰূপী লোকগীত বুলি অনাতাঁৰ কেন্দ্ৰৰ পৰা প্ৰচাৰ কৰিছিলে। আৰু সেইলৈ আমিও লোকগীত 1974 চনৰ পৰা কামৰূপী লোকগীতৰ এজন নিয়মীয়া শিল্পী হিচাপে গীত পৰিৱেশন কৰিছিলোঁ। আৰু এই ক্ষেত্ৰত যেতিয়া মই কিছু বুজা হ'লোঁ, মোৰ অতি শ্ৰদ্ধাৰ, আজিও তেওঁ আছে, তেওঁৰ বৰ্তমান 93-94 এনেকুৱা বছৰ হৈছেহি, দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি লক্ষ্মীনাৰায়ণ কোঁৱৰদেৱ মোৰ খুৰা। গতিকে তেওঁ মোক যেতিয়া নেকি দোতাৰা বজাওঁ, বাঁহী বজাওঁ, এইবিলাক দেখা পাই নিশ্চয় তেওঁ মোৰ ভালদৰে মোৰ লগত ফুৰিব পাৰিব, আৰু এই হিচাপে মোক তেওঁ লৈ ফুৰিছিল, আৰু সেই বাটেৰে গৈয়ে মই আজি এইখিনি পাইছোঁ আহি। হয়, আপুনি নাঙেলী গীতটো জানে কিজানি? নাঙেলী গীত অকণমান শুনাই দিব নেকি? নাঙেলী গীত আমি গাইছিলোঁ যদিও, আমি গোৱা নাঙেলী গীতটোত অলপ এতিয়া আমাৰ কিকসকল এইখিনি যিখিনি সুৰ, সেইখিনি মানে গৰু চৰা, গৰখীয়াই বা মহ চৰা, সেই গৰখীয়াই এইবিলাক গাইছিলে। এতিয়া কথা হ'ল কি, আমাৰ এটা সময়ত ভেলাঘৰ যেতিয়া সাজা যায়, এই তেতিয়া আমি নাঙেলী বুলি কৈছিলে, আমাৰ লক্ষী খুৰায়ে কৈছিলে যে এয়াও নাঙেলীয়ে। তেতিয়া মই এষাৰি মই গাই দিছোঁ তেতিয়া গোৱা নাঙেলী গীত। হে আলি চাতি গেলো
থুহানো পাতি গেলো ও আটাইটি লাগিল রে পুথি ও মোগল বেচা গাঁৱতে চিয়া চাবাঐ গৈছিলোঁ ও পখৰা ঐ ঘোঁৰাতে উঠি এনেকুৱাকৈ আমি গাইছিলোঁ। হয়, ধন্যবাদ জনাইছোঁ আপোনাক। আৰু আপুনি বাঁহীও বজায় বা দুতুৰাও আপুনি, মই জনাত প্ৰথম দৰঙৰ অবিভক্ত দৰঙৰ প্ৰথম আপুনি দুতুৰা আপুনি হয়তো বজাইছিলে। তো মই এইটো জানিব বিচাৰোঁ যে আপুনি আপোনাৰ মানে ধৰক শিষ্য বুলিয়ে ক'ম মই এতিয়া, আপুনি কাৰোবাক তেনেকৈ শিকাইছে নেকি, যে আপোনাৰ কোনোবা ধৰক শিষ্য আছে নেকি? হয়, আছে। মই শিকোৱা, সেই সময়ত মই শিকোৱা দুতুৰাৰ যিটো স্বৰলিপি, দুতুৰা বজাব লাগিলে যিখিনি তাত স্বৰলিপি হয়, স্বৰলিপিত দুতুৰাৰ কোনোৱেই উলিওৱা নাছিল। কিন্তু মই নিজেই স্বৰলিপি বাহিৰ কৰি লৈ 1968 চনৰ কথা, তেতিয়া অবিভক্ত দৰং শোণিতপুৰক লৈ, এতিয়াও ওদালগুৰি জিলা হোৱা নাই, ভেৰগাঁও জিলাও হোৱা নাই, এইবিলাকো হোৱা নাই, কিন্তু সেই সময়ৰ অবিভক্ত জিলাৰ টুৰ্ণামেণ্টবিলাক হয় স্কুলত। গতিকে হায়াৰ ছেকেণ্ডাৰী স্কুলত পাতে, মঙলদৈ গাৰ্লছত পাতে, বা ছোৱালী হাইস্কুলত বা হায়াৰ ছেকেণ্ডাৰীত পাতে। তাৰপিছত ঠিক তেনেকুৱাকৈ কেতিয়াবা আকৌ কোনোবাটো বছৰত হেৰিত হয়, তেজপুৰত হয়, কোনোবাটো বছৰত চিপাঝাৰত হয়, এনেধৰণৰ টুৰ্ণামেণ্টবিলাক চলিছিলে। এই টুৰ্ণামেণ্টত চলা সময়তে মই 1968 চনৰ, তেতিয়া মই ক্লাছ 6ত পঢ়ি আছোঁ, আৰু তেতিয়াই মোক লক্ষী কোঁৱৰ দাই কৈছিলে, খুৰাই কৈছিলে যে এইটো বস্তু বজাব পাৰিবা নেকি। তেতিয়া এটা হাতত বীণাখন লৈ আছে সৰস্বতীয়ে, তেতিয়া মই কৈছোঁ খুৰা মই বজাব পাৰিম বুলি মই এটা দৃঢ় বিশ্বাস। তেতিয়া মোৰ ওচৰৰে আমাৰ ডাঙৰ ৰায়, অৰ্থাৎ আমাৰ ডাঙৰ বৰমা তেৰাহবৰ গৃহত এভাগী ছাতিয়ান গাছ আছিলে, সেই ছাতিয়ান গাছটো কাটি আনি তিনিটা মই 3 পিচ কৰি 1 পিচ 2 দিনৰ ভিতৰত মই বনাইছোঁ, তৃতীয় দিনা মই বজাইছোঁৱেই। গতিকে প্ৰভু ভগৱন্তৰে এইবিলাক লীলা খেলা, গতিকে সুন্দৰভাৱে মই বজাব পৰা হ'লোঁ। আৰু মই সেই দুতুৰাটো মই প্ৰথম দেখা পাইছিলোঁ, কিন্তু কণা আৰু কুজা দুজন ভায়েক ককায়েক এই মানে চাউল খুজি ফুৰে এটা সময়ত, সেইবোৰ তেওঁলোকে দুতৰাৰ দুডাল তাৰেদিয়ে বজাইছিল, কিন্তু মানে সুৰৰ বান্ধাৰ কোনো তেওঁলোকৰ নীতি নিয়ম নাছিল। তেওঁলোকক পইচা দিলে পইচা লয়, বিৰি এডাল দিলেও সন্তুষ্ট, এনেধৰণৰ তেওঁলোকে আমাৰ ঘৰে ঘৰে আহি ভিক্ষা মাগি ফুৰিছিল। তেতিয়াই মই দুতৰা দেখা পায়, আৰু সেই দুতৰাৰ পিছত আমি ক'তো মই দেখা নাছিলোঁ। কিন্তু মই যেতিয়া নেকি হায়াৰ ছেকেণ্ডাৰীত এই টুৰ্ণামেণ্ট হয়, তেতিয়া মই প্ৰথম 68 চনত হায়াৰ ছেকেণ্ডাৰীত মই দুতৰা বজাইছোঁ। আৰু তাৰপিছত মোৰ শিষ্য বহুকেইজন আছে। এতিয়া এটা সময়ত মোৰ গৰুখুটিৰ বীৰেন নাথ বুলি, তেওঁ মই স্বৰলিপিখিনি কৰি দিছিলোঁ। 3 মাহ পিছত তেওঁ জনাইছে আহি মোক, তাৰ পৰা আহি বোলে মই দাদা পাৰা হ'লোঁ নেকি, মই চাওকচোন বাৰু, সুন্দৰ বজাব পৰা হৈ গ'ল 3 মাহৰ ভিতৰত। তাৰপিছত সেই বীৰেন নাথ, তাৰপিছত আমাৰ কমলা ডেকা ডাকচকী, তাৰপৰা মহেন্দ্ৰ কলিতা আমাৰ মাজগাঁৱৰ, তাৰপৰা এতিয়াৰ বৰ্তমানত এতিয়া আৰু আছিলে, আৰু এতিয়া বৰ্তমান ধৰ্মদাস পুনিয়াৰ, ধৰ্মদাসেও মোৰ পৰাই লৈছিলে শিক্ষা। গতিকে এনেকৈ বহুখিনি আছে। এই ক্ষেত্ৰত আপুনি জানেনে যে গুৰু শিষ্য বুলি কিবা এটা চৰকাৰৰ ফালৰ পৰা দি আছে অনুদান এটা, এই ক্ষেত্ৰত আপুনি কিবা পাইছেনে গুৰুৰ ফালৰ পৰা? নাই, এইটোতো মই পিছত গম পাইছোঁ। এইটো আজি 3 বছৰমান হ'ল নেকি, 3-4 বছৰ এনেকুৱা হ'ল। গুৰু শিষ্য কি, গুৰু শিষ্য কেনেকৈ গুৰু কোনে বাচিছে কি কথা মই পিছত গম পালোঁ। কিন্তু অসম চৰকাৰৰ ফালৰ পৰাই এইটো কৰিছিলে বুলি আমি গম পাওঁ। শেষত আপোনাৰ পৰা এটি বাঁহীৰ সুৰ শুনিব মন গৈছে, যদি আপুনি ইচ্ছা কৰে মই ৰাইজক শুনাব বিচাৰিছোঁ, যিহেতু আপুনি বাঁহী নিজে বনায়ো আৰু বাঁহী শিকায়ো, গতিকে আপোনাৰ পৰা এটি বাঁহীৰ সুৰ শুনিব পালে ভাল লাগিলে হয়। নিশ্চয় বজাই দিম বাৰু।
সঁচাকৈ খুব সুন্দৰ বাঁহী বজায় আৰু মই বিচাৰিম যিসকলে বাঁহী শিকিব বিচাৰে তেখেতে হয়তো নিশ্চয় শিকাব, কাৰণ তেওঁ আগতেও শিকাইছিল, এতিয়াও শিকায়ে আছে। তো তেওঁলোকে আমাৰ শ্ৰদ্ধাৰ বংশীধৰ ডেকা বাপৰ তাত মানে শিক্ষা গ্ৰহণ কৰিব পাৰে। অকল বাঁহী বুলিয়ে নহয়, লোকসংগীতৰ যিকোনো চৰ্চা কৰিব পাৰে, শিকিব পাৰে। আৰু শেষত মই আমাৰ চৰকাৰলৈ, বিশেষকৈ আমাৰ সাংস্কৃতিক মন্ত্ৰী বিমল বৰা ছাৰলৈ এইটো অনুৰোধ জনাম এই ভিডিঅ'টিৰ জৰিয়তে যে এনেধৰণৰ লোকসংগীত শিল্পীসমূহক অকল এখেতক বুলিয়ে কোৱা নাই, আমাৰ অসমৰ চুকে কোণে যিমানবিলাক লোকসংগীতৰ সাধক, লোকসংগীতৰ এনেকুৱা পুৰোধা ব্যক্তি আছে আমাৰ মাজত, তেখেতসকলক জীৱনতে থাকোঁতে যাতে তেখেতসকলে উপযুক্ত সন্মান প্ৰদান কৰে, এইখিনিয়ে মই কৈ চৰকাৰলৈ বিনম্ৰ অনুৰোধ জনাই কিনে আজিৰ এই ভিডিঅ'টি সামৰণি মাৰিছোঁ। ধন্যবাদ।